আমি পাড়ার ছেলেমেয়েরা আমরা দিলাম তুমি কি ভিডিও করবা তাহলে আমাদের সাহায্য করার দরকার নাই ঠিক আছে আমার পাড়ার লোকজন কিবা সহায় কাজ করে তুই আবার ফটো মারলে আমার রিলিফ না লাগে ঠিক আছে আমি ফটো মারব না তাহলে পুরো ফটো মারলেছ ঠিক আছে ফটো মারব ভাই আমরা যে পাড়ার ছেলেমেয়েরা মিলে সাহায্য দিতেছি তুমি কি ভিডিও করতেছো না না কই ভিডিও করলে আমাদের সাহায্য দরকার নাই না না কারণ আপনারা এইটুকু সাহায্য করে না 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 ফটো টটো উঠে নিয়ে অনলাইনে নেটে ছাড়া নমস্কাৰ চ' লকডাউন কেনেকুৱা চলি আছে আপোনালোকৰ বহুত কষ্ট হৈছে নহয় অকল আপোনালোকৰে নহয় গোটেই বিশ্ববাসীৰে কষ্ট হৈছে কাৰণ গোটেই পৃথিৱীতে লকডাউন চলি আছে সকলোতে খাদ্য সামগ্ৰী লৈ পিনে হাহাকাৰ লাগি গৈছে খোৱা বস্তু নাই ছাপ্লাই নাই বস্তু বাহিনীৰ দাম বাঢ়ি গৈছে মানুহৰ মাজত হাহাকাৰ লাগি গৈছে ধনীয়ে দুখীয়াক সহায় কৰি আছে দুখীয়াই ধনীক সহায় কৰি আছে য়েছ দুখীয়াও ধনীক সহায় কৰি আছে কাৰণ কিছুমান দুখীয়া মানুহৰ ঘৰত আপোনাৰ শাক পাচলি থাকে চব্জি থাকে যিখিনি আপোনাৰ ধনী মানুহ দি পিনে সহায় কৰি আছে আৰু ধনী মানুহ কিছুমানৰ যদিও ঘৰৰ শাক পাচলি নাথাকে টকা পইচাৰে কিবা বস্তু কিনি পিনে দুখীয়াক সহায় কৰি আছে চ' এনেকৈ মিডিল ক্লাছ লোৱাৰ ক্লাছ ধনী দুখীয়া সকলোৱে ইজনে আনজনক ইঘৰে আনঘৰক সহায় কৰি আছে বহুত এটা ভাল পৰিৱেশ দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ মাজতে এনেকুৱা কিছুমান আপডেট দেখা গৈছে ফেচবুকত বা ছ'চিয়েল মিডিয়াত যে কিছুমান মানুহে সহায়ৰ নামত ফটো উঠি পিনে বা ভিডিঅ' বনাই পিনে ফেচবুকত আপডেট দি আছে আৰু মানুহক ডাঙৰ ডাঙৰ লেকচাৰ মাৰি আছে যে আজি মই ইমান দান কৰিলোঁ আজি মই ইমান বস্তু দিলোঁ অমুক এৰিয়াত অমুক মানুহক বহুত ভাল কাম কৰিছে আপোনালোকে দান দিছে বহুত ধুনীয়া কাম কৰিছে আপোনালোকে কিবা এটা সহায় কৰিছে কিন্তু তাৰ মানে এইটো নহয় যে আপুনি ছ'চিয়েল মিডিয়াত মানুহক শ্ব' অফ কৰাৰ কাৰণে মানুহক দেখুৱাবৰ কাৰণে মানুহৰ পৰা চাবাচি ল'বৰ কাৰণে যে আপুনি কাৰোবাৰ দান দিছে আপুনি যদি ধৰ্ম বিশ্বাস কৰে আপুনি যদি ওপৰৱালাক বিশ্বাস কৰে তেতিয়াহ'লে দান বস্তুটো কি বস্তু আপুনি নিশ্চয় বুজি পোৱাটো দৰকাৰ দান হৈছে এনেকুৱা এটা বস্তু যি নেকি মানুহক নিস্বাৰ্থভাৱে দিব লাগে মানুহক শ্ব' অফ কৰি পিনে দিব নালাগে যি মানুহে মানুহক শ্ব' অফ কৰি পিনে দান দিয়ে মানুহক দেখুৱাই পিনে দান দিয়ে সেইটো দান নহয় আপোনাৰ মনত ৰাখিব লগতে আপুনি এই কথাটোও মন কৰা নাই যে যিঘৰ মানুহক আপুনি দান কৰি আছে বা যিজন মানুহক আপুনি সহায় কৰি আছে যাৰ আপুনি ফটো লৈ আছে ভিডিঅ' লৈ আছে সেই মানুহজনেও লজ্জিত হ'ব পাৰে কাৰণ লকডাউনৰ ফলত মই ক'লোৱে প্ৰথমতে যে ধনী মানুহৰ দুখীয়াৰ পৰা সহায় ল'বলগীয়া হৈছে মিডিল ক্লাছো আপোনাৰ লোৱাৰ ক্লাছৰ পৰা সহায় ল'বলগীয়া হৈছে চ' বিভিন্ন শ্ৰেণীৰ মানুহে যিবিলাক দুখীয়া নহয় যিবিলাকৰ ভাল আৰ্থিক অৱস্থা আছে তথাপিও তেওঁলোকে সহায় ল'বলগীয়া হৈছে সাহায্য ল'বলগীয়া হৈছে গতিকে তেওঁলোকৰ যদি ফটো বা ভিডিঅ' আপুনি যদি ফেচবুকত দি দিয়ে যে এওঁলোকক আজি মই দান দিলোঁ তেওঁলোকে লজ্জিত হ'ব পাৰে লাজ পাব পাৰে দুখ পাব পাৰে চ' তেনেকুৱা খাদ্য খাই পিনে তেনেকুৱা বস্তু খাই পিনে তেওঁলোকৰ হজম নহ'ব ভাল নাপাব তেওঁলোকৰ মনত এটা চিন্তা আহি যাব এটা বেয়া ভাৱ সোমাই যাব যে সেই মানুহজনে মোক আজি দান দিলে দি পিনে ফেচবুকত ভাইৰেল কৰি দিলে চাওচোন চা গোটেই অসমৰ মানুহে আমাক দেখা পালে কিমান বেয়া লাগিলে আমি দুখীয়া আমি গৰীব বুলি সকলোৱে জানিব পাৰিলে আমি পইচা নাই বুলি জানিব পাৰিলে চ' সেই যে দানটো দিলে আপুনি সেইটো কিন্তু কামত নালাগিলে সেই যে সহায়টো কৰিলে সেইটো কিন্তু কামত নাহিলে হয় এইটো কথা সঁচা বহুত NGOয়ে কিছুমান ভিডিঅ' ফুটেজ ৰখাটো দৰকাৰ বা আৰক্ষী বিভাগে প্ৰশাসনে সহায় কৰি আছে কিছুমান দুখীয়া মানুহক তেওঁলোকৰো ভিডিঅ' ফুটেজ ৰখাটো দৰকাৰ কিছুমান ক্লাব আছে অৰ্গেনাইজেশ্যন আছে তেওঁলোকৰ প্ৰুফৰ কাৰণে ভিডিঅ' ফুটেজ ৰখাটো দৰকাৰ বা পিকচাৰ ৰখাটো দৰকাৰ কিন্তু এটলিষ্ট আপুনি যাৰ ভিডিঅ' লৈ আছে বা যাৰ ফটো লৈ আছে তেওঁলোকক সুধিবতো পাৰে যে আমাৰ ৰেকৰ্ড পাৰপাছৰ কাৰণে বা ফিউচাৰ প্ৰিফাৰেঞ্চৰ কাৰণে বা বিল ক্লিয়াৰেঞ্চৰ কাৰণে আমি এখন ফটো উঠাব লাগে যে আমি কিবা এটা সহযোগ কৰিলোঁ বা দান বৰঙণি আগবঢ়ালোঁ আপুনি যদি বেয়া নাপায় আপোনাৰ ফটোখন বা ভিডিঅ'টো ল'ব পাৰোঁ নেকি এটলিষ্ট তেওঁলোকক পাৰ্মিশ্যন লৈ পিনে ফটোখন বা ভিডিঅ'টো কৰিব পাৰে কিন্তু বহুত মানুহ দেখিছোঁ বিনা পাৰ্মিশ্যনত বিনা সোধপোছ কৰাত ডাইৰেক্ট ফটো উঠোৱা আৰম্ভ কৰিছে আনকি কিছুমানে এটা কল দি আছে তিনিজন মানুহ মিলি পিনে এটা কল দি আছে এজন ভিকাৰীক সেইটোও চেলফি উঠাইছে কেনেকুৱা মেণ্টেলিটি কোনোবাই এক মুঠি দাইল দিছে তাতেও কোনোবা ফটো উঠাই আছে কেনেকুৱা মেণ্টেলিটি মানুহৰ চ' মই এটাই ৰিকুৱেষ্ট ৰাইজলৈকে মই এটাই এডভাইচ দিব বিচাৰিছোঁ ৰাইজক দান বৰঙণি অফক'ৰ্ছ কৰক ময়ো কৰিছোঁ
মই কোৱা নাই, কাৰণ মই ক'লে আপোনালোকে ক'ব যে আপুনি কিয় কৈ আছে। চ' যোনে যেনেকৈ পাৰে দান বৰঙণি আগবঢ়াওক। আজি যদি এই বিপদৰ সময়ত আপুনি 1 টকা এটাও দিয়ে এজন দুখীয়া মানুহক, বা যাৰ দৰকাৰ তাক যদি আপুনি 1 টকা এটাও দিয়ে, সেইটোও বহুত ডাঙৰ উপকাৰ হয় আপোনাৰ। ত' তাৰ কাৰণে আপুনি চেল্ফি উঠাই ভিডিঅ' বনাই আপুনি নিদিব। আৰু কাৰোবাৰ যদি সঁচাকৈ দৰকাৰ ভিডিঅ' ফুটেজ বনোৱা বা ফটো বনোৱা, তেতিয়াহ'লে তেওঁলোকক সুধি চাব যাক আপুনি দান বৰঙণি দিব। নহ'লে তেওঁলোকে লজ্জিত হ'ব, আৰু আপুনি যিখিনি দান বৰঙণি দিলে সেইখিনি খাই তেওঁলোকে সন্তুষ্ট নহ'ব। তেওঁলোকৰ মনত এটা ক্ষোভ থাকি যাব। ঠিক আছে, চ' আশা কৰিছোঁ আজিৰ পৰা আপোনালোকে দান বৰঙণি দিলে কোনো ধৰণৰ ফটো চটো নল'ব, ফটো ভিডিঅ' চিডিঅ' নল'ব। ঠিক আছে, ৰাখিছোঁ। জয়